যিসকলে কন্টেন্ট মনিটাইজেশ্যন টুল পোৱা নাছিলে, ফেচবুকে এটা টাৰ্গেট দিছিলে যে 28 ডেজৰ ভিতৰত 3 লাখ ভিউ ল'ব লাগে। 28 ডেজৰ ভিতৰত 3 লাখ ভিউ ল'লে আপোনাক কন্টেন্ট মনিটাইজেশ্যন টুল দিয়া হ'ব। তো গতিকে এতিয়া যিসকলে 28 ডেজৰ ভিতৰত 3 লাখ ভিউ লৈ ল'লে, তেখেতসকলক এতিয়া ৱেটিং লিষ্টতে ৰাখিছে। ফেচবুকে তেখেতসকলক টাইম দিছে যে আগষ্টৰ লাষ্টলৈকে তেখেতসকলক কন্টেন্ট মনিটাইজেশ্যন টুল দিব। তাৰ আগত আপোনালোকৰ আইডি কেইটা চেক কৰিব। তেখেতসকলৰ যিসকলে এতিয়া 3 লাখ ভিউ ক্ৰছ কৰিছে, তেখেতসকলৰ মানে ভিউটো চাব যে ফেচবুকত তুমি ভিউটো চাব অৰিজিনেল হয় নে ডুপ্লিকেট হয়, বা আপুনি আনঅৰিজিনেলৰ কন্টেন্টৰ পৰা ভিউটো লৈছে না অৰিজিনেল কন্টেন্টৰ পৰা ভিউটো লৈছে। ভিউটো চালি জাৰিহে তেখেতসকলে কন্টেন্ট মনিটাইজেশ্যন টুল দিব। 3 লাখ ভিউ এতিয়া পালেও আপুনি কন্টেন্ট মনিটাইজেশ্যন টুল নাপায়, আগষ্টৰ লাষ্টতহে কন্টেন্ট মনিটাইজেশ্যন টুলটো পাব। তাৰ মানে কি পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে আপোনালোকক দিব। গতিকে যিসকলে এতিয়া ট্ৰাই কৰি আছে 3 লাখ ভিউৰ কাৰণে, প্লিজ আপোনালোকে অৰিজিনেল কন্টেন্ট পোষ্ট কৰিব, আনঅৰিজিনেল কন্টেন্ট পোষ্ট নকৰিব, নহলে আপুনি ভিউ পোৱাৰ পিছতো কন্টেন্ট মনিটাইজেশ্যন টুল নাপাব। যিসকল নতুন বন্ধু বান্ধৱী মোৰ এই ভিডিঅ'টো চাই আছে, প্লিজ মোৰ পেজটো ফলো কৰি ল'ব। এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ইনফৰমেশ্যন মোৰ পৰা পাই থাকিব। আৰু আশা কৰো যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।